যোৱাকালি মোটামুটি 4টামান বজাতে আহিছিল ল'ৰাটো। আপোনাৰ ঘৰত আহিছিল? ঘৰত আহিছিল দিনত। আহি পেলাই গধূলি তাৰমানে 6:30 বজাত সি ঘৰত যাম বুলি তাৰমানে পথৰেদি ওলাই গৈছিল আৰু। खासि बिसि जि जाथायखौ खालामनानै गालांबाय बेखौ पुलिस प्रशासना थाबैनो हमनांगौ, बेखौ इनक्वायरि खालामनानै आरो बेखौ लकेल गभर्नमेन्टआबो जेसे हायो एसे थाब साजा होनायनि जि बेबस्था बेखौ दायित्वखौ लानांगौ। ঘটনাটো মানে যোৱাকালিৰ ঘটনা। মোৰ ছোৱালীটো তাৰমানে এজন ল'ৰাই ভাল পায় আৰু তাৰমানে ভাল ছোৱালীটোৰ পালে। নাম কি আছিলে? নামটো সুস্মিতা বড়ো মোৰ ছোৱালীৰ নামটো। তাৰপিছত ল'ৰাটোৰ নাম মিজিং বড়ো। এতিয়া সি যোৱাকালি মোটামুটি 4টামান বজাতে আহিছিল ল'ৰাটো। আপোনাৰ ঘৰত আহিছিল? ঘৰত আহিছিল দিনত। আহি পেলাই গধূলি তাৰমানে 6:30 বজাত সি ঘৰত যাম বুলি তাৰমানে পথৰেদি ওলাই গৈছিল আৰু। ওলাই যাওঁতে তাৰমানে মই ক'লোঁ যে পথৰেদি কিয় যাব লাগে, আন্ধাৰ ৰাস্তা আছে ৰাস্তাইদি যা, যদি গাড়ী অনা নাই ঘৰত গাড়ী আছে গাড়ীটো লৈ যা বুলি মই তাক ক'লোঁ। সি কৈছে নাই পথৰেদি যাওঁ, ফটকৈ যাই পাম বুলি। তাৰপিছত আমাৰ আপিটোক আৰু সি ক'লে মোক আধা ৰাস্তা আগবঢ়াই থৈ আহ। সি বুলি মানে কোৱাৰ কাৰণে আমাৰ আপিটোও আগবঢ়াব গ'ল। যাই পেলাই এইফালে নাই আৰু মই এইফালে আৰু ৰাইজৰ মানুহৰ লগত ব্যস্ত আছিলোঁ। ৰাতিপুৱাহে গম পালোঁ, ৰাতিপুৱা মোটামুটি 4-5টামান বজাত গম পালোঁ আৰু। কোনোবা ওচৰৰ মানুহ দেখি আপোনালোকক জনাইছে? এই গুৰু দিবা আহিছিলোঁ পথৰত, গুৰু দিবা অহা মানুহকেইটাই মানে দেখা পাই পেলাই আটা পাৰিলে আৰু। আটা পৰাৰ পিছত মই গ'লোঁ, যোৱাৰ পিছতহে দেখা পালোঁ আৰু বডিটো। সন্দেহ কৰিছে মিজিং আপোনালোকে? বৰাই হত্যা কৰা নাই। আজি মোটামুটি ইহঁতৰ ভাল পোৱা 1 বছৰ বেছি হৈ গ'ল। এতিয়া মানি লৈছোঁ। এতিয়া আমাৰ ছোৱালীটো বয়স হোৱা নাই, বয়সটো ৰখবা লাগব বুলি মই ল'ৰাটোক বুজাই থাকোঁ আৰু। আমি নিদিওঁ বুলি কোৱা নাই, তই যদি ৰখবা পাৰা আমি দিম, সেইটোৱে আমি মানে ল'ৰাটোক কৈ আছিলোঁ আৰু। কিন্তু এই আজি মানে এনেকুৱা নি পেলাই তাৰমানে সি হত্যা কৰিলে তাৰমানে। ফোন কৰিছোঁ কিন্তু অহা নাই এতিয়ালৈকে। আন্দৰত গিৰৱা সোণাপুৰ গাঁৱত এটা খুব নিন্দনীয় এটা ঘটনা ঘটি গৈছে। তো সেই ঘটনাক লৈ আমি বাগানপাৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা গৰিহণা দিছোঁ। তো আমি আমাৰ যে প্ৰশাসন, এই প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে ইয়াৰ আঁৰত যোনে মেইন কালপিত হয় তেখেতক অতি শীঘ্ৰে তদন্ত কৰি উচিত শাস্তি যাতে ব্যৱস্থা কৰে। হয়, এতিয়া আমি পৰিয়ালৰ লগত আমি কথা পাতি আলোচনা কৰি আমি তেখেতসকলৰ পৰা আমি গম পাইছোঁ যে ইয়াৰ যি হত্যা, এই হত্যাটো তেখেতৰ যি প্ৰেমিকে হত্যা কৰে বুলি তেখেতৰ পৰিয়ালে সন্দেহ কৰিছে। তো যোনে নহওক তেখেতক আমি উচিত শাস্তি ব্যৱস্থা কৰাৰ কাৰণে কি বুলি কয় জেগাটো? গাঁৱৰ নাম গেৰা সোণাপুৰ। যোৱা 5টামান বজাত ল'ৰাটো আহিছিল বোলে সিহঁতৰ ঘৰত। তাৰপিছত 6:30মান বজাত ওলাই আহিছে বোলে। ইফালে আমি দেখা নাই দিছোঁ আমি, কিন্তু মাকো নাই এতিয়া আবুৱাক আৰু দেউতাকে কৈছে সোধাতে ৰাতি যদি ছোৱালীটো নাছিল কিয় আমাক খবৰ দিয়া নাই, আমি বিচাৰিলোঁ হয় নহয়। পিছত দেউতাকে কৈছে মই বিচাৰি আছোঁ, ফোন কৰি আছোঁ, ফোনত পোৱা নাই। অৰ্চনা বড়ো বুলি কয়, ছোৱালীটোৰ নাম এনে অৰ্চনা বড়ো। তাৰপিছত এই ভীমে চেত্ৰী বুলি কোৱা তাৰমানে এইটো গৰুৰ দিবা আহিছিল, তেখেতে দেখা পাইছে ৰাতি হাতীও আহিছিল, হাতী মাৰি থৈ যোৱা বুলি কৈছে আৰু ভীমে। কিন্তু হাতীয়ে মাৰছি না কিয়ে মাৰছি, ওচৰত আহি যেতিয়া দেখা পাওঁ তেতিয়াহে গম পালোঁ। তাৰপিছত এই দেউতাকে ক'লাক যে আমাৰ ছোৱালীটো নাছিল ৰাতি, এইটো মোৰে ছোৱালী বুলি ক'লাক আৰু ওচৰত আহি পেলাই। কি সন্দেহ কৰিছে মানে ল'ৰাটোৱে ওলাই আহিছে একেলগে, গতিকে ল'ৰাটোৰ ওপৰতে সন্দেহ কৰিছোঁ আৰু আমি। ল'ৰাটোৰ নাম মিজিং বড়ো না কি বোলে, মিজিং না ল'ৰাটোৰ নাম মিজিং। একে গাঁৱৰে? একে গাঁও নহয়, সেইটো চুপাৰ। আৰু ঘৰত খাওক বুলি কবি দি খেদাইছিল তাৰমানে আবুৱাকে, এইটো এটা কবিটো লৈ যা ঘৰত, কবিটো এতিয়া ওচৰতে পৰি আছে, বন্ধাকবি এটা আৰু ফুলকবি এটা ওচৰতে পৰি আছে। গতিকে কবি দিয়া হিচাপে কবিটো ইয়াতে পৰি থকা হৈছে, ল'ৰাটোৰে কাম হ'ব। আমাৰ সন্দেহটো এনেকুৱা আৰু যদি কবিটো ইয়াতে পৰি নাথাকিল তেতিয়া বেলেগে কৰা বুলি আমি সন্দেহ কৰোঁ। जोबोर खास्रि बिस्रियै दुखुनांथावै जे बागानपारा दखरा दुलाराय बर' फरायसा आफादनि बेन्दोङाव थानाय गेरुवा सनापुर गामियाव मैया मोनाबिलि समाव मोनसे जाथाय जानानै थांदों। बे जाथाया बासका जे सिनियर सेकेन्डारि स्कुलाव क्लास 12आव फरायफुबाय थानाय सासे फरायसुलि सुस्मिता बर', बिफा शंकर बर', बिमा फागुनि बर'नि जे फिसाजो बिनानावखौ जोबोर खास्रि बिस्रियै बुथारनानै गालांदों। जोबोद निन्दनीय मोनसे जाथाय बियो। बेखौ लानानै जों दुलाराय बर' फरायसा आफाद बाक्सा जिल्ला कमिटिया दुखु मोननाय फोरमायदों आरो
जाय बे जाथायखौ खालामदों बिनि फारसे जोङो गाज्रि मोननाय बा निन्दनीय जोङो बेखौ खालामदों आरो जोङो खावलायदों जि जाथाया जानामोन बेफोरबायदि खासि बिसि जि जाथायखौ खालामनानै गालांबाय बेखौ पुलिस प्रखाखना थाबैनो हमनांगौ बेखौ इनकुइरि खालामनानै आरो बेखौ लकेल गभर्नमेन्टआबो जेसे हायो एसे थाब साजा होनायनि जि बेबस्था बेखौ दायथ'खौ लानांगौ होननानै जों खावलायदों जि जाथाया जानाङामोन बेफोरबायदि दुखुनांथाव माखासे जाथायफोरखौ जोङो जाबाय थानायखौ ससियेल मिडियायाव बा निउसाव जोङो नुनो मोनगासिनो दं जों मोनगासिनो दं माखासे जाथायफोरखौ इभिडेन्ट माखासे दङ दा खोथाया जाबाय बैफोरबायदि जाथाय जानायनि सिगां जोंनिफ्राय खावलायनाया जाहैबाय बेहाय जोंनि फरायसा लाइमोन फंबाय बिनानाव बिथांमोनाथ' एसे कनसियास जाखानांगोन आरो बेहाय स्पेसियेलि गार्जेन बिथांमोनाबो बिमा बिफा बा गामिनि गेदेर गोलाव बा गासैबो बेहाय एसे सांग्रां जानांगोन जे माबायदि थासारियाव माबायदि समाव जोंनि लाइमोनफोरा माबायदि लामाखौ लादों दा बेहाय मोनसे दुखुनांथाव जाथाय दा बेफोरबायदि जाथाया जेन जाया फिन आरोबाव बेनि थाखाय जोङो खावलायदों बाक्सा जिल्ला दुलाराय बर' फरायसा आफादनिफ्राय आरो मोनसे जे गोदान बोसोरनि मोनसे दा थासारि फैगासिनो गोदान बोसोर जाथारनोसै बे समाव गोबां जोंनि लाइमोन फरायसा फंबाय बिनानाव बिथांमोना जे बहाबा पिकनिक जाहैनाय बहाबा बेरायनो थांनानै बेफोरबायदिनो जानाङि बेसादखौ जानाय सोबनाङि बेसादखौ सोबनाय थांनाङि जायगायाव थांनानै दा बेफोरबायदिनो जाय जाथाया जानो नाङा बेफोरबायदि एकदम गनायजाथावि जाथायफोरखौ जानायखौ जोङो प्रत्येक बोसोराव जोङो सिगांनिफ्राय नुबोबाय थादों आरो गेजेराव एसे खमायबोदोंमोन नाथाय देग्लाय बोसोराव बारानिख्रुइ बारा जाबोबाय थानायखौ नुनो मोनदों जों दा बेनिखायनो जोङो बाक्सा जिल्ला दुलाराय बर' फरायसा आफादनिफ्राय बेफोरबायदि जाथायखौ नुनानै दुखु मोननाय जों बेखौ फोरमायदों आरो गासै जोंनि सारा बर'फोर आरो जोंनि ओनसोलनि गासैबो सुबुं गासैबो गार्जेन बिमा बिफाफोरखौ जोङो खावलायदों जेन जोंनि फंबाय बिनानाव फरायसा बिथांमोना जेरावनो थाङाथों मानो बिसोरखौ एसे कनसियास नोजोरजों नायनांगौ एसे बिथांमोनखौ मोजाङै दिथा होनांगोन आरो फरायसा फंबाय बिनानाव बिथांमोनखौबो खावलायदों जेन बेफोरबायदि निउ इयार होननानै जेन पिकनिक जाहैलाबायनाय बहाबा थांलाबायनाय दा फ्रि माइन्डजों जेराव मेराव थांलाबायनानै नाङि बेसादाव माने आगान होहैनाय दा बेफोरबायदि जिनिसाव जेन जोंनि फंबाय बिनानाव लाइमोनफोरा जेन गोजान जायो जों बेखौ बाक्सा जिल्ला दुलाराय बर' फरायसा आफादनिफ्राय जों खावलायहरनाय जाबाय